নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহলৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1921 চনৰ আগষ্ট মাহত। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1888 চনৰ 25 আগষ্টত। 3 নম্বৰ প্ৰশ্নটো হৈছে, নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, স্বৰ্গদেউ ৰুদ্ৰসিংহই। 4 নম্বৰ প্ৰশ্নটো হৈছে, অশোকলান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, স্বৰ্গদেউ শিৱসিংহৰ দিনত। 5 নম্বৰ প্ৰশ্নটো হৈছে, ৰংঘৰ কোনে সজাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, স্বৰ্গদেউ প্ৰমত্ত সিংহই। 6 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, স্বৰ্গদেউ গদাধৰ সিংহই। 7 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাৰ দিনত প্ৰথম মহামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। 8 নম্বৰ প্ৰশ্নটো হৈছে, অসম বুৰঞ্জীত কাৰ বিদ্ৰোহক দন্দুৱা দ্ৰোহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক। 9 নম্বৰ প্ৰশ্নটো হৈছে, চমাংকান নৃত্য কোনটো জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱৰ নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাৰ্বিসকলৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লাচিত বৰফুকন। 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শ্ৰীমন্ত শংকৰদেৱক। 12 নম্বৰ প্ৰশ্নটো হৈছে, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 13 নম্বৰ প্ৰশ্নটো হৈছে, অসম প্ৰাদেশিক কংগ্ৰেছ কোন চনত গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1921 চনৰ 5 জুনত। 14 নম্বৰ প্ৰশ্নটো হৈছে, কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন তুগলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দুৰ্লভ নাৰায়ণ। 15 নম্বৰ প্ৰশ্নটো হৈছে, খ্যান বা সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নীলধ্বজ। 16 নম্বৰ প্ৰশ্নটো হৈছে, ভূঞা শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাটিৰ মালিক। 17 নম্বৰ প্ৰশ্নটো হৈছে, কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধৰ্মপালে। 18 নম্বৰ প্ৰশ্নটো হৈছে, ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা বৈদ্যগড় নামৰ গড়টো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আৰিমত্তই। 19 নম্বৰ প্ৰশ্নটো হৈছে, চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1523 চনত। 20 নম্বৰ প্ৰশ্নটো হৈছে, দিহিং নদীৰ পাৰত স্বৰ্গ নামে ঠাইত ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চুডাংফা। 21
21 নম্বৰ প্ৰশ্নটি হৈছে কোনগৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি চুহুংমুং। 22 নম্বৰ প্ৰশ্নটি হৈছে কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি মাথো ডাঙৰ যুদ্ধ। 23 নম্বৰ প্ৰশ্নটি হৈছে ৰুদ্ৰসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ লক্ষ্মী সিংহই। 24 নম্বৰ প্ৰশ্নটি হৈছে কোনখন যুদ্ধত অসমীয়া বীৰাংগনা মূলা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুঁজত জঁপিয়াই পৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মুছলমানৰ তৃতীয় আক্ৰমণত। 25 নম্বৰ প্ৰশ্নটি হৈছে আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোনগৰাকী আহোম ৰজাৰ দিনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি চুহুংমুং। 26 নম্বৰ প্ৰশ্নটি হৈছে প্ৰতাপ বল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি কলীয়া ভোমোৰা বৰফুকনক। 27 নম্বৰ প্ৰশ্নটি হৈছে মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1817 চনত। 28 নম্বৰ প্ৰশ্নটি হৈছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1819 চনত। 29 নম্বৰ প্ৰশ্নটি হৈছে মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1821 চনত। 30 নম্বৰ প্ৰশ্নটি হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি শশাংক। বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্নসমূহ এইখিনি আছিল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল, ধন্যবাদ।